Hello viewers, আজি আপোনালোকলৈ লৈ আহিছো কেনেকৈ আপোনালোকে চাদৰ মেখেলা অনলাইন অৰ্ডাৰ কৰিব পাৰিব আৰু কাপোৰবোৰ কেনেকুৱা কোৱালিটি পায় গোটেইখিনি দেখুৱাম। তো চাই যাব ভিডিঅ'টো শেষলৈকে আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰিব। তাৰপিছতে যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব। এযোৰ হৈছে পলিপাট কণ্ট্ৰাষ্ট। মই নিজে এযোৰ লৈছোঁ। তো মই আপোনালোকক কৈছিলোঁ এই কাপোৰযোৰ বহুতে মোৰ পচন্দ হৈছে আৰু বহুত ভাল লাগিছে। তো আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো চাই যাব কাপোৰযোৰ কেনেকুৱা লাগিছে বা কিবা জানিবলগীয়া থাকিলে সুধিব পাৰে। আপোনালোকৰ মানে যোনটো বস্তু অৰ্ডাৰ দিব সেইটো পে'মেণ্ট প্ৰচেছটো হৈছে গুগল পে' বা ফোনপে' যিকোনো এটা কৰি পেলাই পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এড্ৰেছ ফৰ্মেটটো এনেকৈ মোক লিখি দিব লাগিব যাতে মই কাৰেক্ট এড্ৰেছত আপোনালোকৰ লাগতিয়াল বস্তুটো মই দিব পাৰিম। তাৰপিছত ৰিচিপ্ট এখন পাব। ৰিচিপ্টখনত ট্ৰেকিং নাম্বাৰ থাকিব। সেই নাম্বাৰটো আপোনালোকে ট্ৰেক কৰি চাব পাৰিব আপোনালোকৰ বস্তুটো ক'ৰ পাইছেহি।